এই মুহূৰ্তত আছে বিগ ব্ৰেকিং নিউজ। স্বাগতম জনাইছোঁ মোৰ ছাপোৰ্ট টিভি লাইভ চেনেলত। যদি প্ৰথমবাৰ লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি ল'ব। আজি বিভিন্ন প্ৰান্তপা খবৰসমূহ যুগুত কৰা হৈছে। এই মুহূৰ্তত আপোনালোকক জনাব গৈ আছোঁ বিগ ব্ৰেকিং নিউজ কেইটামান। আজি হৈছে 7 মে। আপোনালোকক জনাইছোঁ সন্ধিয়াৰ খবৰ বাতৰি। এই মুহূৰ্তত আমাৰ হাতত বহুকেইটা আকৰ্ষণীয় তথ্য আহি পৰিছে, আপোনালোকক জনাবলৈ গৈ আছোঁ এই চেনেল মাধ্যমেৰে। বন্ধু বান্ধৱীসকল, বিগ ব্ৰেকিং নিউজটো আপোনালোকক জনাইছোঁ। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। ৰাজ্যত নিবনুৱাসকলৰ বাবে ভাল খবৰ আহিছে। এই মুহূৰ্তত আপোনালোকক জনাইছোঁ 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে ৰাজ্য চৰকাৰে। কাইলৈ ঘোষণা হ'ব অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। পুনৰ 5730টা পদৰ নিযুক্তি ফলাফল ঘোষণা কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিলে ফলাফল প্ৰকাশৰ সময়ত আৰু তাৰিখ। এই মুহূৰ্তত জনাই আছোঁ 8 মে ঘোষণা কৰা হ'ব ফলাফল। দিনৰ 11 বজাৰ লগে লগেই ৱেবছাইটত প্ৰকাশ কৰা হ'ব ফলাফল। ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ডৰ ৱেবছাইটত লাভ কৰিব। গৃহ আৱৰকাৰী আৰু বন বিভাগৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা। 11 মে'ত দিয়া হ'ব নিযুক্তি পত্ৰ। এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ। ৰাজ্যবাসীলৈ 6টা বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। বিভিন্ন বাৰ্তাবাহ খবৰসমূহ আপোনালোকক জনাই আছোঁ। এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে উল্লেখনীয় আপডেট। অৰুণোদয় আত্মসহায়ক গোট ৰেচন কাৰ্ড চৰকাৰী ধনৰ সাহায্যলৈকে ঘোষণা হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ছাৰৰ। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। হিমন্ত চৰকাৰে নিবনুৱা যুৱক যুৱতীক দিব 2 লাখ টকাকৈ। ব্যৱসায় কৰিবলৈ নিবনুৱা যুৱক যুৱতীক এই টকা দিয়া হ'ব চৰকাৰে। 1400 টকালৈ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনি ধন। ঠায়ে ঠায়ে বৃদ্ধি হ'ব অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা। এই মুহূৰ্তত জনাই আছোঁ অন্য এটা খবৰ। আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব 10,000কৈ টকা। সুদ ব্যৱসায় কৰিবলৈ ব্যক্তিগতভাৱে আত্মসহায়ক গোটৰ মহিলাক দিব এই ধন। শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাৰ বেংকত একাউণ্টত পৰীক্ষা কৰিব চৰকাৰে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাক বেংকৰ একাউণ্টত পৰীক্ষা কৰিব চৰকাৰে। নিবনুৱা যুৱক যুৱতীক নিযুক্তিক লৈও বৃহৎ ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। বহু চৰকাৰী বিজ্ঞাপন প্ৰকাশ কৰিব চৰকাৰে। এই মুহূৰ্তত জনাই আছোঁ বিগ ব্ৰেকিং নিউজ। অসম আৰক্ষীতো খালী থকা পদ পূৰণ কৰিব চৰকাৰে। এই মুহূৰ্তত জনাই আছোঁ 10 মে'ৰ পাছত ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে লাভ কৰিব 5 লাখকৈ টকা। ৰেচন কাৰ্ড থকা পৰিয়ালে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। 5 লাখ টকাৰ পৰ্যন্ত চৰকাৰী ৰেচন কাৰ্ড স্থাপনত লাভ কৰিব চিকিৎসা ব্যয়। ডিপুত উপস্থিত হৈ থকা বৃহৎ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।